নমস্কাৰ বন্ধুসকল, পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ'। আশা কৰিছোঁ আপোনালোক সকলোৱে চাগে ভালে আছে আৰু মই ভালে আছোঁ। আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই কাপোৰ কানি পিন্ধি লৈছোঁ, নতুন কাপোৰ দেখিছে, নতুন কাপোৰ পিন্ধি লৈছোঁ আৰু মই আজি ওলাই গৈ আছোঁ অকণমান। আৰু ক'ত গৈ আছোঁ বাৰু আপোনালোকে জানেনে? মই গৈ আছোঁ গুৱাহাটী। আৰু এতিয়া প্ৰায় পিছবেলা হৈ গৈছেগৈ, একদম সন্ধিয়া মানে নহয় আৰু এতিয়া বাজিছে 3:30। আৰু মই এতিয়া ওলাই গৈছোঁ গুৱাহাটীৰ কাৰণে, কাৰণ মোৰ আছে ট্ৰেইনিং। আপোনালোকে বহুত দিন আগতে মই এবাৰ ভিডিঅ' দিছিলোঁ, গুৱাহাটীত ট্ৰেইনিং আছিলে, আপোনালোকে দেখিছিলে চাগে। আকৌ মোৰ ট্ৰেইনিং আছে অহা কাইলৈ, তো মই আজিয়ে যাম। আজি গৈ পেলাই কালিৰ কাৰণে আকৌ ৰাতিপুৱা ট্ৰেইনিং চেণ্টাৰত যিহেতু যাব লাগিব, আৰু প্লেচ এটাই হয়, লোকেশ্যন এটাই হয়, তো উপায় নাই আৰু কি কৰিম, যাব লাগিব। ট্ৰেইনিং কেঞ্চেল কৰিব পৰা নাই, মই চেষ্টা কৰিছিলোঁ বাৰু, নোৱাৰিলোঁ। এইবাৰ লাষ্ট বোলে এইটো বছৰৰ কাৰণে, নেজানো, চাওঁ আৰু যাতে নাহওক আজি। তেতিয়াহ'লেও মানে ভাল নালাগে আকৌ গুৱাহাটী জাৰ্ণি কৰিবলৈ। মই আৰু মোৰ মানুহজন যাম ইয়াৰ পৰা। আৰু বাৰু আহক, ভিডিঅ'টো শেষৰলৈকে চাই থাকিব নাপাহৰিব। আমি কেনেকৈ যাওঁ, কি কৰোঁ, গোটেইখিনি মই দেখুৱাই থাকিম, তো শেষৰলৈকে চাই থাকিবলৈ নাপাহৰিব। মামা আহিছোঁ হা, আহিছোঁ নহ'লে গুৱাহাটী যাওঁ। আৰু পিন্ধি ল'লোঁ প্ৰথমত হেলমেট, কাৰণ ছেফটিটো মেইন। আৰু যিহেতু আমি বাইকত যাম, আৰু সেইকাৰণে আমি একদম যাত্ৰা আৰম্ভ কৰিলোঁ নগাঁৱৰ পৰা গুৱাহাটীলৈকে। আৰু তাৰপিছত আমি যাত্ৰা কৰি কৰি আহি পাই গ'লোঁ এইফালে জাগিৰোডত থকা জৈন হোটেলত, কাৰণ জৈন হোটেলৰ খানাটো ভালে লাগে বাৰু। আৰু মোৰ ইমান বেছি ভোক লাগি আছিলে, কাৰণ মই দুপৰীয়া খোৱাই নাছিলোঁ, ভাত খোৱা নাছিলোঁ আজি। আৰু সেইকাৰণে ভোক লাগি আছিল যিহেতু, সেইকাৰণে ভাবিলোঁ ইয়াৰ পৰা কিবা এটা খাই লওঁ। আৰু যিহেতু নগাঁৱৰ পৰা বাইকতে আহিছোঁ, অকণমান বাইকত অহাৰ পিছতো অকণমান ভাগৰ লাগে। আৰু সেইকাৰণে এইফালে আহি পেলাই ফ্ৰেছো হৈ ল'লোঁ, বাথৰুম গ'লোঁ, তাৰপিছত খাবলৈ বহি আছোঁ, অৰ্ডাৰ দি ল'লোঁ কি কি খাম। আৰু ইয়াত একদম বেছি হেভিকৈ নাখাওঁ, অকণমান চিম্পলকৈ খাম। আৰু যিহেতু অকণমান মাথাটো বিষাই আছে, তো ভাবিলোঁ চাহ খাই লওঁ। প্ৰথমতে অৰ্ডাৰ দিছিলোঁ ঢকলা এটা, ভোক লগাৰ কাৰণে। আৰু ইয়াৰ ঢকলাটো খাই একদমেই বেয়া লাগিছিলে। আৰু প্ৰথমতে মই চাহকাপ খাই ল'লোঁ। আৰু ইয়াৰ একচুৱেলি চাহকাপ খাবলৈ বহুত বেছি ধুনীয়া হয় দেই, চাহকাপ খাই বহুত বেছি ভালো লাগিছে। কিন্তু ঢকলাটো ইমানেই বেছি বাজে লাগিছে খাবলৈ কাৰণে, ইমানেই বেছি বাকৱাজ লাগিছে, মানে বহুতেই বেয়া, হিচাপ নাই আৰু কিমান বেয়া হ'ব পাৰে। আৰু তাৰপিছত কিন্তু চাহকাপ মজা আছিলে, চাহকাপ খাই ল'লোঁ। আৰু মই পিছত ঢকলাটো বেয়া লগাৰ কাৰণে এটা চপটো অৰ্ডাৰ কৰি লৈছিলোঁ, যিহেতু মানুহজনে চপেই খালে আৰু খাই ভাল লগাৰ কাৰণে ময়ো চপটো অৰ্ডাৰ কৰিলোঁ। কিন্তু ইয়াৰ চপটো আৰু চাহকাপ বহুত বেছি ভাল লাগিছিল খাই পেলাই, আৰু ভোক লাগি থকাৰ কাৰণে খাই দিলোঁ। আৰু তাৰপিছত আমি খাই লৈ ধুনীয়াকৈ পেট চেট ফুল কৰি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু ইভিনিং বতৰটো চাওকচোন, ইমান বেছি ধুনীয়া লাগিছে। আপোনালোকে আকাশখন চাওক, ইমানেই বেছি ধুনীয়া, কেমেৰাত বেছি ইমান ধৰিব নোৱাৰি, কিন্তু ওচৰত জোখতকৈ বেছি ধুনীয়া আছিলে। আৰু তাৰপিছত আমি আহি পাই গ'লোঁ গুৱাহাটী। আৰু গুৱাহাটী পাই ভাবিলোঁ কিবা এটা খাই লওঁ, যিহেতু বহুত সময় হৈ গ'ল, একদম ৰাতি 7টামান বাজিয়ে গ'ল, আৰু বহুত বেছি ভোক লাগি আছিলে। আৰু সেইকাৰণে প্ৰথমতে অৰ্ডাৰ দি ল'লোঁ ইয়াতে। আৰু ইয়াত অৰ্ডাৰ দিওঁতে প্ৰথমতে ইফালে লাগিলে পিয়াহ মানুহজনৰ, তাৰপিছত সি বোলে কিবা এটা ড্ৰিংকছ খায়, তাৰপিছত ইয়াত আছিলে অ'চন ৱাটাৰটো, তো সেইটোৱে ল'লে সি। আৰু সি ল'লে ইফালে আপেল ফ্লেভাৰটো একচুৱেলি, আৰু মোৰ একচুৱেলি এপল ফ্লেভাৰটো ইমান এটা ভাল নালাগে। আৰু তাৰপিছত মই খালোঁ, আৰু খাই লৈ মুখখন বেকেটাই দিওঁতে মানুহজনে ক'লে মোৰ বোলে ভাল বস্তু হেনো ভালেই নালাগে, বেয়া বস্তুবোৰহে বোলে মই ভাল পাওঁ। তাৰ এইবোৰ কথা শুনি মোৰো হাঁহি উঠি গ'লগৈ, আৰু মই খাই ল'লোঁ। তাৰপিছত আমি অৰ্ডাৰ দিছিলোঁ ৰোল আৰু বাৰ্গাৰ। আৰু সঁচা ক'ব গ'লে ইয়াৰ বাৰ্গাৰ ৰোলটো একচুৱেলি টেষ্টি ইমান নাছিলে, কিন্তু যিহেতু ভোক লাগি আছিলে, মোৰ বহুত বেছি ভোক লাগি আছিলে, কাৰণ চপটো খাই মোৰ পেটে ভৰা নাই, আৰু মই দুপৰীয়া ভাত খোৱা নাছিলোঁ। আৰু সেইকাৰণে মই এনেই খালোঁ আৰু, কিন্তু ইমান বেছি ভাল নালাগিলে, মানুহজনেও তাৰ ৰোলটো খাই ভাল নাপালে, আৰু যেন তেন খালোঁ। আৰু তাৰপিছত আমাৰ যিহেতু ক'ল্ড ড্ৰিংকছ খাবলৈ মন গৈ আছিলে, সেইকাৰণে আমি বাহিৰতে থকা জুচৰ দোকান এটা আছিলে, তাৰ পৰা আমি দুইটাই দুটা ফ্লেভাৰ লৈ ল'লোঁ। আৰু মই লৈছিলোঁ অৰেঞ্জ, আৰু সি লৈছিলে কোক। আৰু তাৰপিছত আমি দুইটাই খালোঁ, আৰু মই প্ৰথমতে দুইটাই টেষ্ট কৰি ল'লোঁ কোনটো বেছি ভাল লাগে। তাৰপিছত মই এইটো ইমান ভাল নাপালোঁ, আৰু মোৰ অৰেঞ্জটো একচুৱেলি ক'ব গ'লে বহুত বেছি ভাল আছিলে খাবলৈ কাৰণে, টেষ্টটো সঁচাকৈ ভাল লাগিলে। কিন্তু মানুহজনৰটো মই ভাল পোৱা নাই, কিন্তু সি আকৌ নিজৰটো খাই খুব বেছি ভাল পাইছে, সেইকাৰণে সি নিজে কিনিছে যে, সেইকাৰণে বেয়া লাগিছে বুলি ক'বও নোৱাৰে।
আৰু মই তাৰপিছত মোৰ ড্ৰিংকছটো মই এনজয় কৰিলোঁ আৰু এতিয়া আমি আহি পাই গ'লোঁ ৰুম আৰু লাষ্ট টাইম য'ত থাকিছিলোঁ আমি যোনজন দাদাৰ ঘৰত তেখেতৰ ঘৰতে আজি আছোঁ কাৰণ কালি আকৌ আমি যাবগৈ লাগিব আজি ইয়াতে থাকিম বাৰু ৰাতিটো আৰু ইমান বেছি ভাগৰ লাগিছে ইমান বেছি ট্ৰেফিক জাম নহয় গুৱাহাটী কাৰণ আজি যিহেতু এইটো পিছবেলা সময় সকলো চাগে অফিচৰ পৰা ঘৰলৈ যায় তো সেইটো কাৰণে ইমান বেছি ভিৰ হৈ আছে আৰু ইমান বেছি মানে ভাগৰ লাগিছে বহুত বেছি ভাগৰ যুগৰ একে অৱস্থাই নাই আহি মই এতিয়া ফ্ৰেছ হৈ ল'লোঁ প্ৰথমত আৰু এতিয়া অকণমান ৰেষ্ট ল'ম আৰু মই খাই আহিছোঁ যিহেতু ৰাতি মই আৰু নেখাওঁ মোৰ পেট ফুল হৈ আছে একদম ফুল আৰু মই এতিয়া একো মনো যোৱা নাই খাবলৈ কাৰণে আৰু এতিয়া অকণমান শুম ভাগৰ লাগিছে যিহেতু তো আজিলৈ ভিডিঅ'টো ইমানখিনি আছিলে সৰুকৈ ভিডিঅ'টো বনাইছোঁ আপোনালোকে কেনেকুৱা পাইছে জনাব নাপাহৰিব অহাকালি ব্লগ আকৌ আহিব আপোনালোকৰ আগত আৰু অহাকালি মই কি কৰোঁ ট্ৰেইনিঙত কেনেকৈ যাওঁ আৰু যোৱাকালি আপোনালোকে লাষ্ট ভিডিঅ'ত দেখিছিলে মই ট্ৰেইনিং ক'ত আছিলে এইবাৰো তাতে আছে বাৰু মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ